ছাত্ৰ-ছাত্ৰীসকল আমি আজি আলোচনা কৰিম বজ্ৰ গুণন বা তীৰ্য গুণন পদ্ধতি। ইয়াক ইংৰাজীত কোৱা হয় ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড। আমি ইতিমধ্যে প্ৰতিস্থাপন পদ্ধতি আৰু অপনয়ন পদ্ধতি আলোচনা কৰিছিলোঁ। আজি আমি তেনেহ'লে আহাচোন চাওঁ কিদৰে বজ্ৰ গুণন পদ্ধতিৰে এযোৰ দুটা চলকৰ ৰৈখিক সমীকৰণ আমি সমাধান কৰিব পাৰোঁ। সমীকৰণযোৰ সমাধান কৰি x আৰু y মান আমি উলিয়াব পাৰোঁ। আৰু এই পদ্ধতিটো আলোচনা কৰিবৰ কাৰণে আমি এই সমীকৰণটো লৈছোঁ 8x + 5y = 9, 30x + 2y = 4। এই সমীকৰণটোকে আমি সমাধান কৰি চাম বজ্ৰ গুণন পদ্ধতিৰে বা তীৰ্য গুণন পদ্ধতিৰে, আৰু লগতে পদ্ধতিটোনো কি, ইয়াত আমি কেনেকৈ আগবাঢ়িব লাগিব তাকে শিকিম। এতিয়া চোৱা, বজ্ৰ গুণন পদ্ধতিত কৰিবলৈ হ'লে আমি প্ৰথম চাব লাগিব সমীকৰণটোৰ আদৰ্শ আৰ্হিত আছে নে নাই। আদৰ্শ আৰ্হিত যদি নাথাকে তেনেহ'লে আমি আদৰ্শ আৰ্হিলৈ নি ল'ম। এতিয়া সেই সমীকৰণটো চোৱাচোন, আদৰ্শ আৰ্হিত থকা সমীকৰণটো নহয়নে? আদৰ্শ আৰ্হি মানে কি আছিলে এবাৰ মই কৈ দিওঁ। প্ৰথম x যুক্ত পদ, তাৰপিছত y যুক্ত পদ, তাৰপিছত হ'ব ধ্ৰুৱক পদ আৰু সোঁফালে হ'ব 0। গতিকে সেইটো আৰ্হিত আমি সেইটো ক্ৰমত সজাই ল'ম। এতিয়া 1 নম্বৰ সমীকৰণটো চোৱাচোন, আদৰ্শ আৰ্হিত আছেনে? সমান চিহ্নৰ বাওঁফালে x যুক্ত আৰু y যুক্ত পদ আছে, কিন্তু সোঁফালে 0 হৈ থকা নাই, সোঁফালে ধ্ৰুৱক পদ 9টো আছে। গতিকে ইয়াক আমি আদৰ্শ আৰ্হিলৈ নি ল'ব লাগিব। এই টো সমান চিহ্নৰ বাওঁফালে আছে, গতিকে ইয়াক বাওঁফালে লিখিম। 5x টো বাওঁফালে আছে, এইটোক আমি বাওঁফালে লিখিম। এই 9টো আমাৰ সোঁফালে আছে নহয়নে? গতিকে বাওঁফালে লিখিলে ই বিয়োগ 9 হৈ যাব, সোঁফালে থাকি যাব 0। 2 নম্বৰ সমীকৰণটো 30x আৰু 2y, এই দুটাটো সমান চিহ্নৰ বাওঁফালে আছে, কিন্তু 4টো এই ধ্ৰুৱক পদটো সোঁফালে আছে, গতিকে ইয়াক আমি বাওঁফালে লিখিব লাগিব নহয়নে? 3x 2y ইয়াত। এতিয়া এই 4টো সোঁফালে আছিলে, ইয়াক আমি বাওঁফালে লিখিম। এইফালে যোগ চিন আছিলে, বাওঁফালে লিখিলে হ'ব বিয়োগ 4। 1 আৰু 2 এই সমীকৰণযোৰ আদৰ্শ ৰূপত নাছিলে, আৰু ইয়াক আমি আদৰ্শ ৰূপলৈ নিয়াৰ পিছত হ'লগৈ এই সমীকৰণটো। এতিয়া এই সমীকৰণটোত আমি বজ্ৰ গুণন পদ্ধতি ব্যৱহাৰ কৰিব পাৰিম। বজ্ৰ গুণন পদ্ধতি ব্যৱহাৰ কৰিবলৈ আমি প্ৰথমতে এনেকৈ লিখি ল'ম x by y by আৰু 1 by। ৱাইত আমি এটা বিয়োগ চিন দিম, তেতিয়া আমাৰ এটা সুবিধা হ'ব। সেইটো কি সুবিধা হ'ব মই পিছত ক'ম। এতিয়া আহিলে বজ্ৰ গুণন। এতিয়া বজ্ৰ গুণন বা ক্ৰছ মাল্টিপ্লিকেশ্যন মানে কি আছিলে মই তোমালোকক মনত পেলাই দিওঁ। চোৱা, a by b সমান c by d, এনেকৈ যদি এটা ইকুৱেশ্যন আমাৰ হাতত থাকে, দুটা ভগ্নাংশ থাকে, তেনেহ'লে আমি সৰল কৰিবলৈ হ'লে কি কৰোঁ? এটা ভগ্নাংশৰ ওপৰটোৰ লগত আনটোৰ তলৰটো পূৰণ কৰি দিওঁ নহয়নে? তাৰপিছত b লগত এই চিটো আমি এনেকৈ পূৰণ কৰি দিওঁ। গতিকে এইটো আমি ওপৰটোৰ লগত তলৰটো a পূৰণ d সমান কি হ'ব? b পূৰণ c, b লগত কিটো cটো। এই ওপৰটোৰ লগত এটা ভগ্নাংশৰ ওপৰটোৰ লগত ইটো ভগ্নাংশৰ তলৰটো, ইয়াৰ তলটোৰ লগত তাৰ ওপৰটো। গতিকে এইটোৱে আছিলে বজ্ৰ গুণন বা ক্ৰছ মাল্টিপ্লিকেশ্যন। মই এনেকৈও দি দিছোঁ। চোৱাচোন, এইটো এটা ক্ৰছৰ নিচিনা হৈছেনে? সেইকাৰণে কোৱা হয় ক্ৰছ মাল্টিপ্লিকেশ্যন বা তীৰ্য গুণন। এতিয়া ইয়াত আমি xৰ তলত কাক কাক তীৰ্য গুণন কৰি পাতিম, y তলত কাক কাক তীৰ্য গুণন কৰি পাতিম, 1ৰ তলত কাক কাক তীৰ্য গুণন কৰি পাতিম, সেইটো শিকিলে হৈ যাব। এতিয়া সংখ্যাকেইটা ইয়াত লিখাৰ আগতে এনেদৰে জকাটো তোমালোকে লিখি ল'বা।
এইটো লিখি নললে তোমালোকৰ এটা ভুল হয় এই বিয়োগ চিনটো দিওঁতে তোমালোকৰ ভুল হৈ যায় ইয়াত যদি বিয়োগ চিন থকা সংখ্যা এটা আহি যায় কেতিয়াবা তোমালোকে এই বিয়োগ চিনটো দিবলৈ পাহৰি যোৱা সেইকাৰণে প্ৰথমতে এই জগাটো লিখি ল'বা এতিয়া চোৱা এক্সৰ তলত আমি কি পাতিম এক্সৰ তলত আমি পাতিব লাগে গতিকে একযুক্ত পদকেইটা বাদ দিবা একযুক্ত পদকেইটা বাদ দিলে বাকি ৱাইযুক্ত পদ আৰু ধ্ৰুৱক পদ থাকিলে এতিয়া এই সংখ্যাকেইটা চোৱা কোনকেইটা সংখ্যা থাকিলে 5 2 বিয়োগ 9 4 হয়নে এইকেইটাক মই আঁতৰাই পেলাই ইয়াত এবাৰ লিখি দিছোঁ 5 ইয়াত থাকিলে 9 ইয়াত থাকিলে 2 ইয়াত থাকিলে বিয়োগ 4 হয়নে 5 2 বিয়োগ 9 4 গতিকে এইকেইটাৰ মাজত আমি বজ্ৰ গুণন কৰিম হয়নে 5 ওপৰটোৰ লগত আনটোৰ তলতো বিয়োগ 4 গতিকে 5 পূৰণ বিয়োগ 4 2 পূৰণ বিয়োগ 9 2 লগত আমি বিয়োগ 9 কৰিম হয়নে 2 পূৰণ বিয়োগ 9 হলে সেই এটা প্ৰথমটো কাৰণে মই ইয়াত আঁতৰত বেলেগে লিখি লৈছো এনেকে লিখি ল'ব নালাগে আমি ইয়াতে চাওক নহনে চোৱাচোন 5 পূৰণ বিয়োগ 4 এইটো লগত এইটো 2 পূৰণ বিয়োগ 9 এইটো লগত এইটো এনেকে কৰিম নহনে এতিয়া y তলত আমি কি পাতিম এতিয়া y টো বাদ দিয়া y টো বাদ দিলে আমাৰ কি থাকিলে 8 3 বিয়োগ 9 4 গতিকে এইকেইটাৰ মাজত আমি বজ্ৰ গুণন কৰিম 8 8 লগত আমি ক্ৰছকে পূৰণ কৰিবলৈ কোনটো পূৰণ কৰিব লাগিব 8 লগত বিয়োগ 4 এই জগাটো লিখি লবা দেই যে 8 পূৰণ বিয়োগ 4 8 পূৰণ বিয়োগ 4 3 পূৰণ বিয়োগ 9 3 পূৰণ বিয়োগ 9 হলে 1 ধ্ৰুৱক পদ 1 গতিকে আমি ধ্ৰুৱক পদখিনি বাদ দি থাকি যোৱাখিনি মাজত বজ্ৰ গুণন কৰিম এইকেইটা 8 3 5 2 থাকিলে এইটো আমি পাতি লৈছো এবাৰ গতিকে এই দুটাৰ মাজত আমি বজ্ৰ গুণন কৰিম এইটো বাদ দিলো 8 আৰু 3 5 আৰু 2 ওপৰৰ পৰা তললৈ 8 পূৰণ 2 হ'ব নহয়নে 8 ৰ পৰা 2 লৈ 8 পূৰণ 2 তাৰ কোনটো পূৰণ কৰিম আমি 3 পূৰণ 5 হয়নে এতিয়া এইটো আমাৰ পূৰণ কৰি পেলাই উলিয়াব লাগে এতিয়া কি ওলাই আমি চাওঁ 5 4 গুণ 20 বিয়োগ 20 হ'ব 2 9 গুণ 18 বিয়োগ আৰু বিয়োগ দুইটা মিলি আমাৰ হৈ যাব যোগ নহয়নে বিয়োগ y 7 4 গুণ 32 মাইনাছে প্লাছে মাইনাছে মাইনাছ হ'ল এইটো মাইনাছ পূৰণ মাইনাছ আমাৰ প্লাছ হৈ যাব 3 9 গুণ 27 8 গুণ 16 বিয়োগ 3 5 গুণ 15 যদি আমি মাইনাছ মাইনাছ কাটি দিব পাৰিম y বাই 5 ইজ ইকুৱেল টু 1 বাই 1 বুলি পাইছো এতিয়া এইখিনিত যে বিয়োগ চিনটো কিয় দিব লাগে সেই কথাটোলৈ আহোঁ বিয়োগ চিন নিদিয়াকৈও পাৰি বিয়োগ চিন যদি আমি নিদিওঁ তেতিয়া আমি y তলত কি পূৰণ কৰিব লাগিব y টো ঢাকি লৈ পেলাই এই সংখ্যাকেইটা পূৰণ কৰিব লাগিব নহয়নে 8 পূৰণ 4 8 পূৰণ বিয়োগ 4 3 পূৰণ বিয়োগ 9 এতিয়া বিয়োগ চিনটো নাথাকিলে আমি এই 9 তেতিয়া আমি উলটাকে পূৰণ কৰিব লাগিব 9 ৰ পৰা 3 9 পূৰণ 3 প্ৰথমতে তাৰপিছত বিয়োগ 4 পূৰণ 8 তেনেকৈ কৰিব লাগিব গতিকে আমি একেটা দিশতে পূৰণটো কৰি থাকিবৰ কাৰণে আমি বিয়োগটো দি দিছোঁ আমি বিয়োগ নিদিয়াকৈ কৰিলে এবাৰ আমি এনেকৈ কৰিম এবাৰ উল্টা দিশত কৰিম দিশটো পৰিৱৰ্তন কৰোঁতে আমাৰ ভুল হৈ যাব পাৰে গতিকে সেইকাৰণে বিয়োগ চিনটো দি ল'বা এইখিনিত তেতিয়া আমি একেটা দিশতে পূৰণ কৰি থাকিলে হৈ যাব এতিয়া তো এই অনুপাতটোক আমি এবাৰ ইয়াৰ লগত সমান লিখিম আৰু এবাৰ ইয়াত আমি ইয়াৰ লগত সমান লিখিম x by -2 সমান 1 by 1 আৰু কি হ'ব আমাৰ y by 5 সমান 1 by 1
ইয়াৰ বাকীটো মই এইফালে কৰি দিওঁ প্ৰথমটো x by বিয়োগটো ইকুৱেল টু 1/1 মই এবাৰ লিখি লৈছোঁ 1/1 আমি 1 পাম নহয়নে মাইনাছ 2টো এইফালে লৈ গ'লে 1 ৰ লগত এইটো পূৰণ হৈ যাব 1 ৰ লগত পূৰণ কৰিলে কি হ'ব 1 2 2 হৈ যাব নহয়নে তাৰপিছত আৰু আমাৰ কি আছিলে এইটো y/5 সমান 1/1 আছিলে 1/1 মানে আমি 1 পাম পূৰণ তেনেহ'লে 5 y সমান 5 গতিকে সমীকৰণটোৰ সমাধান হৈ গ'ল x ৰ মান বিয়োগ 2 আৰু y মান 5 এইটোৱে হৈছে বজ্ৰ গুণন পদ্ধতি